ইংলেণ্ড ব্ৰিটেইন গ্ৰেট ব্ৰিটেইন আৰু ইউকে বা ইউনাইটেড কিংডম আমি সকলোৱে জানো যে ইংলেণ্ডৰ ৰাজধানী লণ্ডন কিন্তু আমাৰ কেতিয়াবা ইউকে নো কি গ্ৰেট ব্ৰিটেইন নো কি ব্ৰিটেইন নো কি এই কথাকেইটাৰ মাজত কনফিউজ লাগে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম ব্ৰিটেইন কি গ্ৰেট ব্ৰিটেইন কি ইউকে কি আৰু ইংলেণ্ড কি গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইংলেণ্ড ব্ৰিটেইন গ্ৰেট ব্ৰিটেইন আৰু ইউনাইটেড কিংডমৰ মাজত পাৰ্থক্য জানিবলৈ হ'লে প্ৰথমতে আপোনালোকে এই মেপখন চাব লাগিব এই মেপখন চাওক এই মেপখনত দুটা ৰেড সাৰ্কুল কৰা আছে দুটা জায়গাত কৰা আছে প্ৰথম কৰা আছে ইংলেণ্ডৰ ওপৰত আৰু তাৰ পিছত কৰা আছে ওয়েলছৰ ওপৰত মানে ইংলেণ্ড আৰু ওয়েলছক যদি একেলগে কাউন্ট কৰা হয় বা ইংলেণ্ড আৰু ওয়েলছক একেলগে যোগ কৰা হয় তেতিয়া তাক কোৱা হ'ব ব্ৰিটেইন ইয়াৰ পিছত আমি জানিম গ্ৰেট ব্ৰিটেইন কি গ্ৰেট ব্ৰিটেইনক বুজিবলৈ হ'লে আপোনালোকে এইখন মেপ চাওক এইখন মেপত তিনিটা ৰেড সাৰ্কুল কৰা আছে ইংলেণ্ডৰ ওপৰত কৰা আছে ওয়েলছৰ ওপৰত কৰা আছে আৰু স্কটলেণ্ডৰ ওপৰত কৰা আছে মানে ইংলেণ্ড প্লাছ ওয়েলছ প্লাছ স্কটলেণ্ড সমান গ্ৰেট ব্ৰিটেইন ইংলেণ্ড ওয়েলছ আৰু স্কটলেণ্ড যদি একেলগে কাউন্ট কৰা হয় তেতিয়াহ'লে তাক কোৱা হ'ব গ্ৰেট ব্ৰিটেইন এতিয়া আমি জানিম ইউকে মানে কি ইউকে বুজিবলৈ হ'লে আপোনালোকে পুনৰ এইখন মেপ চাওক এই মেপখনত দেখিব চাৰিটা জেগাত ৰেড সাৰ্কুল কৰা আছে ইংলেণ্ডৰ ওপৰত কৰা আছে ওয়েলছৰ ওপৰত কৰা আছে স্কটলেণ্ডৰ ওপৰত কৰা আছে আৰু নৰ্থাৰ্ণ আয়াৰলেণ্ডৰ ওপৰত কৰা আছে মানে ইংলেণ্ড ওয়েলছ স্কটলেণ্ড আৰু নৰ্থাৰ্ণ আয়াৰলেণ্ড এই চাৰিখনক যেতিয়া চাৰিখন কাণ্ট্ৰিক একেলগে কাউন্ট কৰা হয় তেতিয়াহ'লে তাক কোৱা হয় ইউকে বা ইউনাইটেড কিংডম তেতিয়াহ'লে আমাৰ আজি ক্লিয়াৰ হ'ল ইংলেণ্ড প্লাছ ওয়েলছ সমান ব্ৰিটেইন ইংলেণ্ড প্লাছ ওয়েলছ প্লাছ স্কটলেণ্ড সমান গ্ৰেট ব্ৰিটেইন আৰু ইংলেণ্ড প্লাছ ওয়েলছ প্লাছ স্কটলেণ্ড প্লাছ নৰ্থাৰ্ণ আয়াৰলেণ্ড সমান ইউকে বা ইউনাইটেড কিংডম আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো যথেষ্ট উপকৃত কৰিছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈকেও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ